হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আপোনালোকে চাই আছে মোৰ চেনেল JS ব্লগ। আৰু আজি মই ভিডিঅ'টো পথাৰৰ পৰাই আৰম্ভ কৰিম। আৰু পথাৰত কি কাৰণে আহিছোঁ আপোনালোকক জনোৱাই নাই মই এতিয়ালৈকে। মই আহিছোঁ পথাৰত খেৰ কাটিবলৈ আহিছোঁ, নৰা খেৰ ভেলাঘৰৰ কাৰণে। যিহেতু ভোগালী বিহু আহি আছে ন, সেইকাৰণে আমি লগৰবোৰ লগত আহিছোঁ এতিয়া খেৰ কাটিবলৈ। আৰু ভিডিঅ'টো চাই থাকক আগলৈ। পালোহি এতিয়া য'ত নৰা খেৰ কাটিম, সেই জেগাত এতিয়া পালোহি। আৰু এইফালে কাটি আছে আৰু এইফালে দুজন মানে বহি আছে, পানী খাই লৈছে। দূৰত আহিছোঁতো, বহুতখিনি দূৰতে আহিলোঁ। অলপ ভাগৰ লাগিলে চাগে, সেইকাৰণে অলপ দি বহি পানী খাই লৈছে। আৰু মই আৰু কৰি আছোঁ এনে। সেইফালে কাটি আছে, খেৰ কাটি আছে। আৰু এইফালে দাদাজনে খেৰ বান্ধিবৰ কাৰণে টঙাল তোলাই আছে। এয়া এতিয়া অলপ মই কাটিম এতিয়া খেৰ, চাই থাকক। এতিয়া হৈ গ'ল আৰু এইকেইটা বান্ধিলোঁ। 5টা মুঠাই হ'ল, এটা নিলে আৰু এতিয়া 4টা নিব লাগিব আমি। তাৰ পৰা ঘৰত আহি পালোঁ আৰু আজি ভেলাঘৰ বনোৱা নহ'ল আৰু বনাম নেক্সট ভিডিঅ'ত দেখিবলৈ পাব। আজি ইমানেই আছিলে। আৰু এতিয়া গা ধুব আছে, গা ধুই লওঁগৈ। গাটো ধুলোঁ, ধুই অলপ। এতিয়া সাৰ পাই উঠিছোঁ। উঠি ঘৰৰ পিছফালে পথাৰখন আছে, গতিকে ঘৰতে আহিলোঁ। ৰ'দ লৈছোঁ অলপ।